হাই ৰাজশ্ৰী লাইফৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁতে বহুত দেৰিয়ে হ'ল আৰু ইয়াত দেখিছেনে চৰাইটো আজি কেনেকৈ বা সোমাই আহিলে, এতিয়া ওলাব জনা নাই। তাৰপিছত কেনেবাকৈ উলিয়াই দিলোঁ বাৰু, সেইখিনি আকৌ ভিডিঅ'ত লোৱাই নহ'লে। এয়া দেউতাই কেঁচা কঁঠাল কাটি আছিলে, ভাবিলোঁ তাকে অকণমান দেখুৱাই দিওঁ। এতিয়া যাব ওলাইছোঁ ঝুলন চাবলৈ, যিহেতু ঝুলন যাত্ৰা আৰম্ভ হ'ল আৰু আজি জেঠীমাহঁতেও আহিছিলে। তেওঁলোকেও বহুত বছৰ ঝুলন চোৱা নাছিলে, এইবাৰ অলপ আগতীয়াকৈ ঝুলন আৰম্ভ হ'ল। এনেতো 10 তাৰিখৰ পিছত আৰম্ভ হয় প্ৰতি বছৰে, কিন্তু এইবাৰ অলপ আগতীয়াকৈয়ে আৰম্ভ হ'ল।
अपनी अपनी अंतर दृष्टि से देख रहे प्रभु को नारी भावना जैसी रही इनके मन प्रभु मूर्ति किने जैसी निहारी भावना जैसी अपनी अपनी अंतर दृष्टि से देख रहे प्रभु को नारी भावना जैसी रही इनके मन प्रभु मूर्ति किने जैसी निहारी भावना जैसी
আৰু ইয়া শেষত আইচক্ৰীম খাই খাই ঘৰ যাবলৈ ওলালোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি ল'ব।